হেল্ল' এভৰিৱান, মই বনিতা, আপোনালোক সকলোকে মই মোৰ আণ্টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাটো ইমান ভাল নহয় যদিও ক'ৰবাত যাবলৈ ওলাইছোঁ, ক'ত যাওঁ সকলো দেখুৱাই আছোঁ, আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব। এয়া গৈ আছোঁ আমি, মমিকো লৈ গৈছোঁ লগতে। এওঁ গৈছে, মই গৈছোঁ, মমি গৈছে আৰু আমাৰ লগত মাও গৈছে। এয়া আমি আহিছোঁ হনুমান মন্দিৰলৈ। মোৰ গাটো এতিয়া ইমান ভাল হৈ নাথাকে, আজি ভাল কাইলৈ বেয়া, গতিকে ভাবিলোঁ অকণমান ওলাই আহোঁ মন্দিৰলৈ, মনটো ভাল লাগিব, সেইকাৰণে ওলাই আহিলোঁ। তাতে চাকি ধূপ পাই, চাকি ধূপ লৈ লৈছোঁ। তাৰপিছতে চাকি ধূপ জ্বলাই আছোঁ, তাৰপিছত সেৱা কৰি চাকি ধূপ বাহিৰতে দিব লাগে। চাকি ধূপ জ্বলোৱাৰ পিছত এয়া সেৱা কৰি হ'ল, তাৰপিছত আকৌ বাহিৰতে এনেকৈ সেৱা কৰিছোঁ। আকৌ যোৱাৰ আগত হনুমান জয়ন্তী আহি আছে কাৰণে হনুমান মন্দিৰ ধুনীয়াকৈ সজায়ো আছে, পেণ্ডেলৰ কাম কৰি আছিলে। মন্দিৰলৈ আহিলে মনটো বহুত ভালো লাগে, সেইকাৰণে মন্দিৰলৈ ওলাই আহিছোঁ। বহুত দিন ওলাই অহা নাই, ভাবিলোঁ মন্দিৰলৈকে ওলাই আহোঁ, গতিকে হনুমান মন্দিৰলৈকে ওলাই আহিলোঁ। মন্দিৰৰ পৰা ওলাই এতিয়া ক'ত যাওঁ, কি কৰোঁ সকলো দেখুৱাই থাকিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মন্দিৰৰ পৰা ওলাই আহি পেলাই ৰেষ্টুৰেণ্টখনত সোমালোঁ চাহ একাপ খাম বুলি। বেলেগ একো খাবতো নোৱাৰোঁ, গতিকে চাহ একাপ খাবলৈকে ৰেষ্টুৰেণ্টত সোমালোঁ। এয়া চাহ আহি গ'ল, চাহ আৰু চিংৰা অৰ্ডাৰ দিছিলোঁ, চাহ আৰু চিংৰা খাম। এয়া আহি ঘৰৰ পালোহি আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।